নমস্কাৰ সকলোকে মই আকৌ আহিছো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেল লিখি হয়তো গম পাইছে এটা এঞ্জেল নাম্বাৰ 1176 এই 1176 নাম্বাৰ বহুতেই শক্তিশালী নাম্বাৰ হয় আপোনাৰ যি উইশ থাকে মনত সকলো সাকসেস হয় আপোনালোকে কেনেকে এই 1176 মনত ৰাখি আপোনালোকৰ উইশ সাকসেস কৰিব পাৰিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো 1176 এই নাম্বাৰ জব মাৰ্কস বিজনেস লাভ হেলথ আপোনাৰ যি সকলো উইশ আছে যি উইশ আপোনালোকে বহুত দিনৰ পৰা ভাবি আছে মোৰ এই উইশ সাকসেস হোৱা নাই তেতিয়াহলে আপোনালোকে এই নাম্বাৰটো এবাৰ ব্যৱহাৰ কৰি চাওক সাকসেস নিশ্চয় হ'ব এষাৰ কথা আছে ভগৱান শ্ৰী কৃষ্ণই কৈছিল যে এবাৰ যদি মোৰ চৰণত আহি মোৰ ওপৰত সাৰেন্ডাৰ কৰে তেতিয়া সকলোকে মই চাম এই কথাষাৰ 1176 এই সিম্পল নাম্বাৰত আছে 1176 হৰে কৃষ্ণ এতিয়া আহো মেইন কথা লয় 1176 হৰে কৃষ্ণ আপোনালোকে এই ওয়ার্ড এই নাম্বাৰটো আপোনালোকে মনেৰেও ভাবি কৈ থাকিব পাৰে কিন্তু লিখিলে বেস্ট হয় কাৰণ আমি যেহেতু মনেৰে লিখো মাইন্ড ইউজ কৰো আৰু এনার্জি আমাৰ এনার্জি ইউজ কৰো হাতেৰে লিখি থাকিলে আমি সেই ওয়ার্ডটোৰ কথা ভাবো তেতিয়া সেই ওয়ার্ডটো ডিভাইন হৈ যায় আৰু তেতিয়াটো ম্যানিফেস্ট নিশ্চয় হ'বই ন গতিকে আপোনালোকে লিখিব লিখাটো বেছি বেস্ট আৰু কেনেকৈ লিখিব ৰাতি হোৱাৰ সময়ত 21 দিন লিখক 56 টাইম যদি আপোনালোকে ভাবিছে যে 56 টাইম 21 দিনলৈকে বহুত দীঘল হৈ যাব তেতিয়াহলে আপোনালোকে 7 দিন লিখক 7 দিনত 168 টাইম গতিকে আপোনালোকে যেটো ইজি বুলি ভাবে হেতু লিখক মোৰ মতে 21 দিনটো বেছি ইজি কাৰণ হেতু এদিনত মাত্ৰ 56 টাইম লিখিব লাগে ৰাতি হোৱাৰ আগত আপোনালোকে নাম্বাৰিং কৰিব কাউন্টিং কৰিব আজি 1 ডে কালি 2 ডে হেনেকে কৰি 1 2 3 56 টাইম লিখিব গতিকে আপোনালোকে বুজি পাইছে জাস্ট সিম্পল নাম্বাৰ 11 হৰে কৃষ্ণ এই নাম্বাৰটো যিসকলে ভাবি আছে মোৰ আজি মাহেকীয়া হৈছে মোৰ পিৰিয়ড হৈছে পিৰিয়ডত অবিয়াসলি কৰিব পাৰিব কোনো প্ৰবলেম নাই পিৰিয়ডত কৰিব পাৰিব গতিকে আপোনালোকে যদি ভাল পাইছে তেতিয়াহলে ভিডিঅটো প্লিজ শেয়াৰ কৰি দিব আপোনালোকৰ যি সাকসেস যি মনৰ উইশ আছে সকলো যাতে সাকসেস হয় তাকে কামনা কৰিছো ধন্যবাদ